কৈছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ মই আপোনাক স্পষ্টকৈ কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আইও CIO সেই সাগৰৰ পানী টুপি নেদেখাকৈ যি সাগৰৰ পানীত জুবিন গাৰ্গৰ হলিল সমাধি ঘটিলে সেই সাগৰৰ পানী টুপি নেদেখাকৈ কৰা তদন্ত কেতিয়াও ন্যায় দিব পৰা তদন্ত হ'ব নোৱাৰে পৃথিৱীৰ কোনো কোৰ্টে কেতিয়াও কোনো দোষীক কেতিয়াও শাস্তি দিব নোৱাৰে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে মই বচাব খোজা নাই মই কলিজা খাব খুজিছো সিহঁতৰ কিন্তু সিনেমাখনৰ শুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে নমস্কাৰ জুবিনদাৰ ন্যায়ৰ বাবে এটা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে যে কৈছিলে এটা কথা জুবিনদাৰ ন্যায় 8 তাৰিখে দিব কিন্তু আজিলৈকৈ জুবিনদাৰ ন্যায় নাই জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট দিব তদন্ত কেতিয়া হ'ব এইবিলাক কথা আলোচনা কৰিছিলে যেন 10 ডিসেম্বৰ আৰু 12 ডিসেম্বৰে জুবিনদাৰ আসল ঘটনাটো কি হৈছিল জুবিনদাক কোনে হত্যা কৰিছিল এই কথাটো আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কিন্তু আজি 8 তাৰিখ পাৰ হৈ গ'ল জুবিনদাৰ নাক কোনে হত্যা কৰিছিল কোন দিনা ন্যায় দিব এইবিলাক কথা এতিয়াও আলোচনা কৰা নাই ঠিক আছে আপোনালোকে চাব আৰু এটা ডাঙৰ ঘোষণা কৰিছে যে জুবিনদাক ডক্টৰে সাগৰ আৰু জুইৰ কাষত যাবলৈ দিয়া নাছিল কিন্তু এই ৰয় বিনালে মফিটো সাগৰৰ কেনেকৈ হ'ব পাৰিলে এইটো ডাঙৰ এটা প্ৰশ্ন কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ ন্যায়ৰ বাবে বহু মানুহে আজিলৈকৈ জাষ্টিস লিখি আছে কিন্তু জুবিনদাৰ ন্যায় আমি কিয় পোৱা নাই 3 মাহ ধৰি ৰখি আছো জুবিনদাৰ ন্যায় কেতিয়া পাব কোনো জেলৰ ভিতৰত ন্যায় দিব নোৱাৰিব জুবিনদাৰ কাৰণে হত্যাকাৰীক কিবা এটা শাস্তি দিবলৈ লাগিব এইবোলে কথা কোনো আমাৰ অখিল গগৈ ডাঙৰীয়াও কোৱা কথাটো আছে আপোনালোকে নিউজত সম্পূৰ্ণকৈ চালে ভিডিঅটো সম্পূৰ্ণকৈ চালে গম পাবা ঠিক আছে আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালো আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা ক'লে আপোনালোকে নিউজত সম্পূৰ্ণকৈ শেষৰ লগত ভিডিঅটো চালে গম পাবা ঠিক আছে আৰু ডাঙৰ ঘোষণাটো হ'ল এই সাগৰ পাৰত কেনেকৈ শুটিং কৰিলে শ্ৰীলংকাত যে জুবিনদাৰ ৰয় বিনালে মফিটো শুটিং কৰিছিলে আৰু ডক্টৰে কোৱা থৈছিলে যে জুবিনদাক কোনো সাগৰত আৰু জুইৰ কাষত যাবলৈ নিদিব কিন্তু এই ফিল্মটো এই সাগৰত কেনেকৈ কৰিব পাৰিলে এইটো ডাঙৰ ঘোষণা কৰিছে এতিয়া আপোনালোকে চাই ল'ব আমাৰ মুখ্যমন্ত্ৰীয়ে কি কথা ক'লে ঠিক আছে ভিডিঅটো শ্বেয়াৰ কৰি দিব যদি নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এটা কমেন্ট লিখি দিব জুবিনদাৰ কাৰণে ঠিক আছে চাই ল'ব এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে সাংঘাতিক ন্যায় দি দিলে আগতটো এবাৰ কৈ দিছিলে যে মইতো ন্যায় দিয়ে দিলো জুবিন গাৰ্গৰ ন্যায় হৈ গ'ল এনেকৈ কৈছিলে না নাই এতিয়া কৈছে যে আৰু তাৰপিছত বহুদিন ক'লে যে অকল বিজেপিয়েহে ন্যায় দিব পাৰিব তাৰপিছত এতিয়া ক'লে যে নাই পৃথিৱীৰ আন কোনেও অসম পুলিচেহে ন্যায় দিব পাৰিব আজিতো এইটো কৈ আছে আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ এওঁলোক দুজনে বোলে CBI তদন্ত বিচাৰি এওঁলোকে আচলতে এওঁক বচাব খুজিছে নহয় শ্যাম কানুৰ খেৰিহঁতক বচাব খুজিছে তাৰপাছত আকৌ কৈছে কেনেকুৱা 2 নম্বৰ মানুহ আপোনালোকে চাব দেই তাৰপাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হ'লে CBIক দি দিম যদি CBIক দিয়াৰ পাছত মানুহকেইটা যদি বেলৰ পৰা ওলাই যায় তেতিয়াহ'লে মোক দুখ দিব নোৱাৰিব তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি অসমৰ ইতিহাসৰ আটাইতকৈ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব
তেওঁলোক জেলত থাকোঁতে তুমি চাৰ্জশ্বিট দিবা, তাৰ পাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে। কেছটো কি? তোমাৰ কেছটোৰ পৰাটো ওলাবই নোৱাৰে ভাই, যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা চিল পেক কৰি দিব পাৰা। আৰু তেখেতে কৈছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে ইমান ডাঙৰ মানুহ বুলি কৈছে দেই। শ্যাম কানু মই আজিহে গম পালো ইমান ডাঙৰ মানুহ বোলে, ইমান মানে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ, আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ, মই আজিহে গম পালো। কৈছে যে এজন ডিজিপিৰ ল'ৰা, ডিজিপিৰ ভায়েক, এজন বোলে উপাচাৰ্যৰ ভায়েক, ডিজিপিও পাতিছিলে তেওঁ, উপাচাৰ্যও পাতিছে তেওঁ হিমন্ত বিশ্ব শৰ্মাই, সেই দুজন বৃহৎ আকাৰৰ মানুহৰ ভায়েক। গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰ, বহুত বোলে ডাঙৰ ফিগাৰ। সেই বহুত ডাঙৰ ফিগাৰটোৱে বোলে কি কৰিছে, বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে। চব বোলে ডাঙৰ ডাঙৰ অপৰাধীবিলাক সদায় সাৰি যায়। এইটোতো কম কথা কোৱা নাই। আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত দিয়া চাৰ্জশ্বিট দিয়া। হেৰ লাখ লাখ এনেকুৱা ৰেকৰ্ড আছে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া। লাখ লাখ নহ'ব পাৰে বাৰু দেই, কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া। মই এই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছে। এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে? চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ, 3 মাহৰ ভিতৰত এইটো আইনে বান্ধি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ। চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে নিজে ওলাই যাব। নিয়ম সেইটোৱে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব। 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব। কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয়, কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয়, ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে। তুমি আইন কানুন একো নাজানাই নে? অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে? অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে? যে অল টাইম তুমি এনেকুৱা ফাল্টু কথা কৈ থাকা, ফাল্টু চিন্তা এটা ফাল্টু চিন্তা এটা 3rd ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা, তাৰপিছত এইটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলো। কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো। অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এইটো যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয়। 3 মাহত চাৰ্জশ্বিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী। মই লেজিছলেটৰ হয়, মই বিধায়ক হয়, মই বিধান ৰচনা কৰো, আইন ৰচনা কৰো, আৰু সেই বিধানসভাৰ লিডাৰ অব দ্য হাউচ আপুনি হয়। আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশ্বিট দিয়াটোৱে হ'ল আইনৰ বিধান। আৰু যদি 3 মাহত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়াহ'লে বাই ডিফল্ট আপোনাৰ বেইল পোৱাটোৱে নিয়ম। এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে বোলে কেতিয়াও চাৰ্জশ্বিট দিয়া নাই, আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে বোলে 3 মাহত চাৰ্জশ্বিট দিছে। সব কেছতে 3 মাহত চাৰ্জশ্বিট দিও, যদি নিদিয়ে তেতিয়াহ'লে সেই সিটো কেছত অপৰাধীকেইটা ওলাই গৈ থাকে। ক'ত মুখৰ নিচিনা আমাক চবকে বুৰ্বক বনাব খুজিছে। চব মানুহক মিছা কথা কৈ এনেকুৱা ফাল্টু কথা ক'বলৈ আহে। মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে? তাৰ পাছত কৈছে বোলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে হেৰি কি কয়,
যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলো বোলে একদম হেৰিয়ে 18 তাৰিখেহে চাৰ্জশ্বিট দিব সিংগাপুৰে হা সিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব মই যে 12 তাৰিখে দি দিম ও বাপু সিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে বাপু সিংগাপুৰৰ মানুহজন কমিটেড নে সিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে তুমি কমিটেড হ'ব লাগে বাপু কোন কমিটেড হ'ব লাগে হা কমিটেড কোন হ'ব লাগে দায়বদ্ধ কোন হ'ব লাগে সিংগাপুৰ নে অসমৰ মুখ্যমন্ত্ৰী নে সিংগাপুৰৰ প্ৰধানমন্ত্ৰী হা সিংগাপুৰৰ প্ৰধানমন্ত্ৰী যেনে তেনে এনে কেছটো পাল মাৰি কিবা এটা কৰি থৈ দিব কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ হেৰিলেও বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল বাধ্যত পৰি কিবা এটা কৰিছে হা আৰু ইতিমধ্যে সিংগাপুৰে কৈ থৈ দিছে আপুনি এইবিলাক পাব্লিছ কৰি আছিলে আপোনালোকৰ জৰিয়তে এইবিলাক বাহিৰলৈ আহিছিলে যে there is no foul play কোনো ধৰণৰ বিসংগতি নাই জুবিন গাৰ্গৰ মৃত্যুত কোনে কৈছিলে সিংগাপুৰ ইতিমধ্যে কৈ থোৱা নাই সিংগাপুৰ পুলিচ ফোৰ্স SPF কৈ থোৱা নাই জানো SPF তো স্পষ্ট ৰূপত কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ প্ৰিলিমিনাৰী ৰিপৰ্টত পাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ বেমেজালি কোনো ধৰণৰ গণ্ডগোল নাই এটো এটা সাধাৰণ ড্ৰাউনিং কেছ পানীত ডুবি মৃত্যু হোৱা ঘটনা কৈছে না নাই হা সেই মই যেতিয়া বাৰম্বাৰ কৈ আছো যে যদি জুবিন গাৰ্গক সঁচা ন্যায় দিব লাগে তেতিয়াহলে য'ত ঘটনাটো ঘটিছিল তালৈ যাব লাগিব সেই জায়গাটোৰ নাম কি সিংগাপুৰ সেই সিংগাপুৰলৈ গৈ প্লেস অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তাতে ইনকুৱাৰী কৰিব লাগিব কৈছিলো নে এতিয়ালৈকে আপোনাৰ SIT যিখন বনালে তাৰ যিগৰাকী মানুহক আয়ো বনাই দিছে ছোৱালীজনী আৰু আপোনাৰ আটাইতকৈ প্ৰিয় পুলিচ গৰাকী CIO বনাই দিছে CIO আৰু IO নোযোৱাকে পৃথিৱীৰ কোনোবা ঠাইত তদন্ত হয় নেকি য'ত ঘটনা ঘটিছে তাত গৈ CIO আৰু IO তদন্ত নকৰাকে পৃথিৱীৰ কোনোবা হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিছে নেকি জাগাটোলৈ গৈ স্কেচমেন নৰকাকে এটো হৈছিলে এটো ঠাইত উঠাই আনিছিলে এটো ঠাইত আমু কৈছিলে এটো ঠাইৰ পৰা ৰেস্কিউ কৰিছিলে এটো ঠাইলৈ লৈ গৈছিলে এই বস্তুটো নৰকাকে পৃথিৱীৰ কোনো হত্যাকাণ্ডৰ কোনোবা কেছ চলে নেকি হা আপুনি পঠিয়ালে নে এতিয়ালৈকে আয়োগ পঠিয়ালে নে এদিনৰ কাৰণে 1 সেকেন্ডৰ কাৰণে এটা সময়ৰ কাৰণে যি সাগৰৰ বুকুত আমাৰ জুবিন গাৰ্গ বিলীন হৈ গ'ল আয়োগগৰাকীয়ে সেই সাগৰৰ পানীয়ে টুপি কেতিয়ালৈকে দেখি পাইছে নে যি সাগৰত জুবিন গাৰ্গ বিলীন হৈ গ'ল সেই সাগৰৰ পানীয়ে টুপি নেদেখাকৈ আয়োয়ে পানীয়ে টুপি নেদেখাকৈ সেই তদন্ত ন্যায় দিব পৰা তদন্ত হ'ব পাৰিবনে যি সাগৰৰ পানীত বিলীন হৈ গ'ল অসমৰ মৰমৰ মানুহজন অসমৰ প্ৰিয়তম মানুহজন অসমৰ মানুহৰ হাৰ্টথ্ৰব হৃদয়ৰ স্পন্দন যিটো কলে আপোনাৰ কলিজাত খুচ মাৰি ধৰে ইমান ভাল পোৱা মানুহ আপুনি এই পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মানুহ বুলি ভাবি থাকে আপোনাৰটো সব ফালেটো আপোনাৰ কমপ্লেক্সিটি আছে ন হা সেই জুবিন গাৰ্গক আপোনাক পলিটিক্স নকৰিবা বন্ধু বুলি গালি পাই থৈ গৈছে জুবিন গাৰ্গে হা মই ক্লিয়াৰলি আপোনাক কৈছো যে একদম স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ লগত এনেকুৱা উল্টা পুল্টা কথা কৈ লাভ নাই আপুনি বেলেগক কব মই এইবিলাক পাত্তা দিয়া মানুহ নহয় এইবিলাক মই পাত্তা দিয়া মানুহ নহয়
মোৰ পাবলৈও নাই হেৰুৱাবলৈও নাই দেশৰ কাৰণে খাটিছো যদি কিবা এটা কৰি থৈ যাব পাৰিলে পাৰিলো নহলে মোৰ যিমানখিনি কৰিলো সিমানতে শেষ মই কোনো এমএলএ মিনিষ্টাৰ খবৰ কাৰণে মোৰ কোনো ধান্দা নাই মোক এইবিলাক কথা কৈ লাভ নাই হা মই আপোনাক স্পষ্টকৈ কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আইও CIO সেই সাগৰৰ পানী টুপি নেদেখাকৈ যি সাগৰৰ পানীত জুবিন গাৰ্গৰ হলিল সমাধি ঘটিলে সেই সাগৰৰ পানী টুপি নেদেখাকৈ কৰা তদন্ত কেতিয়াও ন্যায় দিব পৰা তদন্ত হ'ব নোৱাৰে সেই সাগৰ নেদেখাকৈ নগৈ গড়গাঁৱৰ বাতৰি দিলে পৃথিৱীৰ কোনো কোৰ্টে কেতিয়াও কোনো দুখীক কেতিয়াও শাস্তি দিব নোৱাৰে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে মই বচাব খোজা নাই মই কলিজা খাব খুজিছো সিহঁতৰ মই কলিজা খাব খুজিছো সিহঁতৰ মই কোন আপুনি বুজি পোৱা নাই এতিয়ালৈকে ঠিক আছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ দেখিছা এতিয়া শ্বেয়াৰ কৰি দিব আমাৰ জুবিনদাৰ বাবে ন্যায় অতি সোনকালে লাগিব ময়ো অনুৰোধ কৰিছোঁ আৰু দেখিলা অখিল গগৈ ডাঙৰীয়া অনুৰোধ কৰিছে যে জুবিনদাৰ ন্যায় কেনেকৈ হ'ব জুবিনদাক সাগৰত স্কিন নকৰাকৈ যে এনেকুৱা দিলে স্কু ডাইভিং কৰিবলৈ এইবিলাক কথা আহিছে আৰু জুবিনদাৰ কাৰণে মামাও কৈছে যে জুবিনদাক সাগৰত যাব দিয়া নাছিলে কিয় লৈ যাব লাগে এইবিলাক কথা আহিছে ঠিক আছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে ধন্যবাদ